নমস্কাৰ, এই মুহূৰ্তত আই পইছে এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ। এখন জঘন্য ঘটনা সংঘটিত হৈছে। এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। ইউনিক নিউজৰ দৰ্শকৰ কাৰণে এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। বন্ধুসকল, ভিনিয়েকৰ কামনাৰ বলি 16 বছৰীয়া কিশোৰী আইতাকে দিলে গোচৰ। সবিশেষ তথ্য একেলগে এই ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। মাত্ৰ 1 পৰা 1.5 মিনিট সময় লাগিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত বজাৰত পুনৰ সংঘটিত হল নীলনজ্জ ঘটনা। ভিনিয়েকৰ কামনাৰ বলি হল এগৰাকী 16 বছৰীয়া কিশোৰী। জানিব পৰা মতে উজান বজাৰৰ অৰিয়া বস্তিত বাস কৰে পৰিয়ালটো। কিশোৰীগৰাকীৰ আইতাকে এই কাণ্ড সংঘটিত কৰা বুলি ভিনিয়েকৰ বিৰুদ্ধে মহিমা থানাত এক গোচৰ ৰুজু কৰে। উল্লেখযোগ্য যে এই নীলনজ্জ কাণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছৰে পৰা কিশোৰীগৰাকী সহ পলাই আছিল লম্পট ভিনিয়েক। কিন্তু মহানগৰ আৰক্ষীৰ ক্ষিপ্ৰ অভিযানৰ ফলত আটক কৰা হয় দ্বিতীয় কেশৱ দাস নামৰ অভিযুক্ত গৰাকীক। বৰ্ণি হাটৰ পৰা চাইল্ড লাইনৰ সহযোগত মহানগৰ মহিলা আৰক্ষীয়ে আটক কৰিছে কেশৱক। আটক কৰাৰ পাছতে কিশোৰীগৰাকী 6 মাহৰ অন্তঃহত্যা বুলি জানিব পৰা গৈছে।